হ্যালো ফ্রেন্ডস, নিশ্চয় ভালাই আছে। আপুনি ভালাই আছে বুলিয়ে আপোনাৰ সৈতে এটা জবৰদস্ত বিজনেছ প্লেনৰ বিষয়ে আলোচনা কৰিম, যাৰ নাম হ'ল এটমি গ্লোবেল। অতি শীঘ্ৰে এটমি গ্লোবেল ভাৰতবৰ্ষত লঞ্চ হ'ব। ভাৰতবৰ্ষত এটমিৰ নাম হ'ব এটমি এণ্টাৰপ্ৰাইজেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড। যদি ভিডিঅ'টি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডছ, এতিয়া আমি কোম্পানীৰ প্ৰফাইলৰ বিষয়ে জানি লওঁ আহক। সাউথ কোৰিয়াৰ চৰকাৰৰ দুটা চৰকাৰী অৰ্গেনাইজেশ্যন হ'ল কেৰি আৰু গোলমাৰ। কেৰি হ'ল কোৰিয়া এটমিক এনাৰ্জি ৰিচাৰ্চ ইনষ্টিটিউট, R&D অৰ্থাৎ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেণ্টাৰ, য'ত 3000 বিজ্ঞানী আৰু 1500 PhD হোল্ড ডক্টৰে কাম কৰে। এতিয়া জানি লওঁ আহক গোলমাৰৰ বিষয়ে। গোলমাৰ হ'ল প্ৰডাক্ট মেনুফেকচাৰ ইউনিট। কেৰিৰ কাম হ'ল উন্নত প্ৰডাক্টৰ বাবে ৰিচাৰ্চ কৰা। গোলমাৰৰ কাম হ'ল কেৰিয়ে দিয়া তথ্য অনুসৰি প্ৰডাক্ট তৈয়াৰ কৰা, আৰু এটমিৰ কাম হ'ল এই প্ৰডাক্টসমূহ সুলভ মূল্যত বিশ্বজুৰি মানুহৰ ঘৰে ঘৰে পঠিয়াই দিয়া। 25 বছৰৰ MLM প্লেনৰ অভিজ্ঞতা লৈ হেনগিল পাৰ্কে 2006 চনত শুভাৰম্ভ কৰে এটমিৰ। এটমিৰ উদ্দেশ্য হ'ল যুৱ সমাজক সংস্থাপন দিয়া আৰু এটা সুন্দৰ জীৱন ব্যৱস্থা উপহাৰ দিয়া। 2009 চনৰ পিছৰ পৰাই বিশ্বৰ 16খন ৰাষ্ট্ৰলৈ এটমি বিয়পি পৰে। অচিৰেই ভাৰত, চীন আৰু ভিয়েটনামত এটমি শুভাৰম্ভ হ'ব। বৰ্তমান এটমিৰ ফ্ৰী ৰেজিষ্ট্ৰেশ্যন চলি আছে। এটমি চলি থকা দেশসমূহৰ ভিতৰত আমেৰিকা, কানাডা, থাইলেণ্ড, মালয়েছিয়া, ছিংগাপুৰ, ৰাছিয়া আদি দেশ। এটমিত বৰ্তমান 370 বিধ প্ৰডাক্ট আছে। কোম্পানীৰ ভিজন হ'ল 2025 চনৰ ভিতৰত 1 লাখ প্ৰডাক্ট ৰাইজৰ মাজত উলিয়াই দিয়া, অৰ্থাৎ আমাৰ লাগতিয়াল প্ৰত্যেকবিধ প্ৰডাক্ট আমি এটমিৰ পৰাই ক্ৰয় কৰিব পাৰিম। এটমিৰ সকলো প্ৰডাক্ট হ'ব গ্যাৰাণ্টিযুক্ত। এটমিৰ প্ৰডাক্ট ক্ৰয় কৰাৰ পিছত পচন্দ নহ'লে 30 দিনৰ ভিতৰত উভতাই দিব পাৰিব। বৰ্তমান কোম্পানীৰ হাতত থকা প্ৰডাক্টসমূহ ফুড, কিটচেন, পাৰ্চনেল কেয়াৰ, হোম কেয়াৰ, হেল্থ কেয়াৰ, কছমেটিক, ইলেক্ট্ৰনিক্স ইত্যাদি। অৰ্থাৎ আমি প্ৰত্যেক দিন ব্যৱহাৰ কৰা সকলো ধৰণৰ প্ৰডাক্ট এটমিৰ পৰা পচন্দ অনুযায়ী ক্ৰয় কৰিব পাৰিম। এটমি কিয় সকলোৰ বাবে গ্ৰহণযোগ্য হ'ব? কাৰণ এটমিত জইনিং ফিজ দিব নালাগে মাহেকীয়া ফিজ, দিব নালাগে বছৰেকীয়া ফিজ। প্ৰডাক্ট ক্ৰয় কৰাটো বাধ্যতামূলক নহয়। নিজৰ পচন্দ অনুযায়ী সকলো ধৰণৰ প্ৰডাক্ট ক্ৰয় কৰাৰ সুবিধা, লগতে ক্ৰয় কৰাৰ পিছতো প্ৰডাক্ট পচন্দ নহ'লেও 30 দিনৰ ভিতৰত উভতাই দিয়াৰ ব্যৱস্থা এটমিয়ে প্ৰদান কৰিছে। এটমি হ'ল ফ্লিপকাৰ্ট, এমাজনৰ দৰে এপছ, অৰ্থাৎ অনলাইন শ্বপিং মল। এটমিৰ এটা ID লৈ এটমি চলি থকা বিশ্বৰ সকলো দেশতে জইনিং দিব পাৰিব। অনলাইন শ্বপিঙৰ পৰা আমি এটকাও লাভাংশ নাপাওঁ, কিন্তু এটমিয়ে লাখ লাখ টকা উপাৰ্জনৰ পথ মুকলি কৰি ৰাখিছে। এটমিৰ পৰা আমি কেনেকৈ উপাৰ্জন কৰিব পাৰোঁ সেই বিষয়ে অলপ আলোচনা কৰোঁ। এটমিৰ উপাৰ্জনৰ হোৱা 100%ৰ 30% কোম্পানীয়ে প্ৰডাক্টৰ বাবে ৰাখে আৰু বাকী 70% সকলোৰে মাজত ভগাই দিয়ে। প্ৰথমে 44% বাইনেৰী ইনকামৰ বাবে দিয়ে, 20% মাষ্টাৰশ্বিপ বোনাছ আৰু 6% শিক্ষাৰ নামত ব্যয় কৰে। এটমিৰ বাইনেৰী ইনকাম কেনেকৈ হয়? এটমিৰ 44% হ'ল বাইনেৰী ইনকাম। কোম্পানীৰ মতে পাৰ্চনেল PV 10,000 হ'ব লাগিব। 10,000 PVৰ বাবে 1500 টকা সামগ্ৰী ক্ৰয় কৰিব লাগিব। যেতিয়া পাৰ্চনেল PV 10,000 হ'ব, তেতিয়া আমি ডাউনলাইনৰ ইনকাম পোৱাৰ যোগ্য হ'ম। যেতিয়া আমাৰ মন যায় তেতিয়াই অনলাইন অৰ্ডাৰ কৰি প্ৰডাক্ট ক্ৰয় কৰিব পাৰোঁ। সকলো ধৰণৰ প্ৰডাক্টতে 50%লৈ ডিছকাউণ্ট পোৱা যাব। সকলো প্ৰডাক্টছ বিনা খৰচে ডাকযোগে আহি ঘৰ পাবহি। যেতিয়া আমাৰ লেফ্টত 3 লাখ PV আৰু ৰাইটত 3 লাখ PV মেচ হ'ব,
তেতিয়া 1700 টকাৰ আমি পোৱাৰ যোগ্য হ'ম। যদি প্ৰত্যেক দিন 3 লাখ পিবি 3 লাখ পিবি মেচ হয় তেন্তে আমি নিত্য 1700 টকাকৈ পাম। যদি আপোনাৰ পাৰ্চনেল পিবি 3 লাখ হয় আৰু লেফ্ট আৰু ৰাইটত 3 লাখ পিবি কৈ মেচ হয় তেতিয়াহ'লে পাব 5500 টকাকৈ। আটাইতকৈ ডাঙৰ কথাটো হ'ল এটমত ব্যক্তিগত পিবি কেতিয়াও কমি নাযায়, ই দিনক দিনে লাহে লাহে বাঢ়িহে যায়। বাইনেৰী প্লেনত ইনকাম আৰু বহু দীঘলীয়া এক তালিকা আছে, কিন্তু সিমান দূৰ আমি আলোচনা কৰিব নিবিচাৰোঁ কাৰণ ভিডিঅ'টি বহু দীঘলীয়া হ'ব। এতিয়া হ'ল মাষ্টাৰশ্বিপ বোনাছ। মাষ্টাৰশ্বিপ বোনাছৰ বাবে মাহেকত দুবাৰ ক্লজিং হয়, 1 তাৰিখৰ পৰা 15 তাৰিখলৈ আৰু 16 তাৰিখৰ পৰা 30 তাৰিখলৈ। যেতিয়া আমাৰ পাৰ্চনেল পিবি 7 লাখ হ'ব, লগতে লেফ্ট আৰু ৰাইটত 25 লাখকৈ পিবি মেচ হ'ব, তেতিয়া কোম্পানীয়ে চেলছ মাষ্টাৰ হিচাপে আমাক স্বীকৃতি দিব। চেলছ মাষ্টাৰ এজনৰ মাহেকীয়া আয় হ'ব 1,40,000 টকাৰ পৰা 2,80,000 টকালৈকে, লগতে বাইনেৰী ইনকামসমূহ চলিয়ে থাকিব। চেলছ মাষ্টাৰৰ পিছত হ'ব পাৰিব ডায়মণ্ড মাষ্টাৰ। ডায়মণ্ড মাষ্টাৰৰ মাহেকীয়া আয় হ'ব 4 লাখ টকা। যেতিয়া হ'ব চেৰন মাষ্টাৰ। চেৰন মাষ্টাৰৰ মাহেকীয়া আয় হ'ব 6 লাখ টকা। ইয়াৰ পিছত হ'ল ষ্টাৰ মাষ্টাৰ। ষ্টাৰ মাষ্টাৰৰ মাহেকীয়া আয় হ'ব 13 লাখ টকা, বিদেশ ভ্ৰমণৰ সুবিধা, লগতে অন্যান্য সুবিধা। ইয়াৰ পিছৰ পৰ্যায় হ'ল ৰয়েল মাষ্টাৰ। ৰয়েল মাষ্টাৰৰ মাহেকীয়া আয় হ'ল 26 লাখ টকা, বিদেশ ভ্ৰমণৰ লগতে অন্যান্য সুবিধা। ইয়াৰ পিছত হ'ল ক্ৰাউন মাষ্টাৰ। ক্ৰাউন মাষ্টাৰ এজনৰ মাহেকীয়া আয় হ'ব 52 লাখ টকা, 3 লাখ টকাৰ ক্ৰেডিট কাৰ্ড, বিদেশ ভ্ৰমণ, লগতে আৰু বহু সুবিধা। আৰু শেষৰ পৰ্যায় হ'ল ইম্পেৰিয়েল মাষ্টাৰ। যেতিয়া লেফ্টত 2গৰাকী ক্ৰাউন মাষ্টাৰ আৰু ৰাইটত 2গৰাকী ক্ৰাউন মাষ্টাৰ হ'ব, তেতিয়া হৈ পৰিব ইম্পেৰিয়েল মাষ্টাৰ। ইম্পেৰিয়েল মাষ্টাৰৰ পাবলগীয়া ধনৰাশিৰ পৰিমাণ হ'ল 70 লাখ টকা, যিটো হেনগিল পাৰ্কে নিজ হাতে আপোনাক উপহাৰ দিব। এখন অট্টালিকা, এটা কোটিটকীয়া বাহন, লাইফ টাইমৰ বাবে 60 লাখ টকাকৈ দৰমহা। ইম্পেৰিয়েল মাষ্টাৰৰ বছৰেকীয়া আয়ৰ পৰিমাণ হ'ল 95 কোটি টকা। য'তেই ইচ্ছা ততেই বাট। যদি সদিচ্ছা কৰে তেন্তে আপোনাৰ জীৱনৰ আধৰুৱা সপোনবোৰ পূৰ কৰাৰ এয়া সুবৰ্ণ সুযোগ। তেন্তে পলম কিহৰ? ভাৰতবৰ্ষত বৰ্তমান বিনামূলীয়াকৈ ৰেজিষ্ট্ৰেশ্যন চলি আছে। সেই স্ক্ৰীনত দিয়া নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ পেন কাৰ্ডৰ ফটো আৰু সম্পূৰ্ণ ঠিকনা হোৱাটছএপ যোগে পঠিয়াই দি আপুনি ৰেজিষ্ট্ৰেশ্যন হৈ লওক আৰু আপোনাৰ আধৰুৱা সপোন এটমিৰ সৈতে জড়িত হৈ পূৰণ কৰক। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।